প্ৰথমতে মই শিখামণি বৰবৰাৰ ইউটিউব চেনেললৈ মোৰ অনুৰাগীসকলক স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় ভালেই আছে, ময়ো ভালেই আছোঁ। শাৰদীয় দুৰ্গা পূজাৰ মাজতে ভাবিলোঁ আপোনালোকলৈ এটি বিয়ানামৰ ভিডিঅ' লৈ আহোঁ। শেহতীয়াকৈ হ'লেও দুৰ্গা পূজাৰ সকলোলৈকে মোৰ সকলোলৈকে মই শাৰদীয় দুৰ্গা পূজাৰ অভিনন্দন জনাইছোঁ। আজি মোৰ বিয়ানামৰ ভিডিঅ'টো মানে ট্ৰেজেডি নহয়, অকণমান কমেডি হ'ব। আজি দৰাৰ বিয়াত গোৱা এটি সুন্দৰ বিয়ানাম গাইছোঁ, আপোনালোকে নিশ্চয় ভালেই পাব, শুনকচোন। দাদা তুমি বৈৰাগী বজাইছিলা টুকাৰে, আজি দাদা ওলাইছা মৰমীকে বিচাৰি। দাদা তোমাৰ জীৱনী উপন্যাসৰ কাহিনী, সেইখনি উপন্যাস আজি আমি কৰিম ভাঙনি। ৰাতি ফুলে শেৱালি বেয়া নাপাবা দাদা, আজি আমি কৰিম ধেমালি। প্ৰথমতে দাদা কাক মৰম বিলালা, কাক মৰম বিলাই কাক বিয়া কৰালা। ব্ৰহ্মপুত্ৰত জাহাজে উকি মাৰে সঘনে, অতীতৰে দিনলৈ মনত বাৰু পৰেনে, অতীতৰে দিনলৈ মনত বাৰু পৰেনে, তোমাৰ প্ৰথম প্ৰেমিকাক মাতিলানে বিয়ালে, মাতিছিলো বিয়ালে নাহে হেনো ইয়ালে, আহিনো কি কৰিব চকুৰ পানী টুকিব, নাপাই দাদা ঠগিব মৰম বিচ্ছেদ কৰিব। তোমাৰ প্ৰথম প্ৰেমিকাই সাও দিলে লাগিব, তেজ ধুলে উঠিব মাংস ধুলে ডুবিব। তোমাৰ প্ৰথম প্ৰেমিকাক কোনে উদ্ধাৰ কৰিব, সঁচাকৈয়ে দাদা নাপাই নহয় ঠগিব। ধন্যবাদ মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক সহস্ৰ ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকৰ মৰম চেনেহৰ অবিহনে মই অকণমানো আগবাঢ়ি যাব নোৱাৰোঁ। আপোনালোকে মোক যথেষ্টখিনি মৰম আৰু প্ৰেৰণা যোগাইছে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত বহুত কৃতজ্ঞ। ধন্যবাদ। আজিলৈ ইমানতে।